আমি মিজিৰ লগত আমি আইন এই আইনখন আমি ইয়াত দাওঁ কৰিছোঁ। আমি CC2R এইটোৱে মানে বিচাৰিছোঁ। আমি এতিয়া আজি দেখিবলৈ পাইছোঁ যে আসাম গভৰ্ণমেণ্টৰ যি গ্ৰুপ অফ মিনিষ্টাৰ যি কমিটি গঠন কৰিছে, এইখন কমিটি একচুৱেলি জাষ্ট মানে নামত তেওঁলোকে গঠন কৰিছে। আৰু এইটো কাৰণ আমি এইটো বুজিব পাৰোঁ, আমি এইটো জানিছোঁ, এইটো গম পাওঁ যে যি মিনিষ্টাৰ কেবিনেট অফ অসম তেওঁলোকে পাছ কৰি উঠি তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক ST দিব লাগে বুলি 6 জনগোষ্ঠীক অলৰেডি আগতে তেওঁলোকে কেবিনেট ডিচিশ্যন লৈ দিছে। আৰু আকৌ এতিয়া জাষ্ট তেওঁলোকে ইলেকশ্যনৰ স্বাৰ্থত ৰাইজৰ মানে যি এতিয়া ভোট নাপাব বুলি ভাবি জাষ্ট নামত গ্ৰুপছ অফ মিনিষ্টাৰ গঠন কৰিছে। এইটো জাষ্ট এনেই গঠন কৰিছে। তেওঁলোকে যি পাছ যি বিল এইটো তেওঁলোকে মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত এই আগত যি বিল তেওঁলোকে ডিচিশ্যন লৈছে, এই ডিচিশ্যনে তেওঁলোকে আকৌ ছাবমিট কৰিব। আৰু 6 জনগোষ্ঠীৰ যি ST ষ্টেটাছ দিয়াৰ কাৰণে যি আসাম গভৰ্ণমেণ্টে ষড়যন্ত্ৰ চলিছে, এই ষড়যন্ত্ৰটো আকৌ তেওঁলোকে ছাবমিট কৰিব। আৰু তেওঁলোকে জোৰ এইখিনি